নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আৰু সুস্থভাৱে আছে। মই শংকৰদেৱ শিশু নিকেতন গুৰেশ্বৰৰ ছাত্ৰ। আজিৰ মোৰ বিষয় স্বাস্থ্য আৰু সুৰক্ষা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰত। আমি সকলোৱে জানো স্বাস্থ্যই পৰম ধন। স্বাস্থ্যৱান নাগৰিকেহে শক্তিশালী দেশ গঢ়ি তুলিব পাৰে। আমাৰ দেশৰ পৰম্পৰাই আমাক দিছে যোগ, ব্যায়াম, আয়ুৰ্বেদ আদিৰ দৰে অমূল্য উপহাৰ। আজিও বহুতো মানুহে নিম, তুলসী, আমলা আদিৰ গছ ব্যৱহাৰ কৰি বিভিন্ন ঔষধ পাতি প্ৰস্তুত কৰি নিজৰ চিকিৎসা নিজেই কৰিছে। এইটো আত্মনিৰ্ভৰতাৰ এক উৎকৃষ্ট উদাহৰণ। কিন্তু স্বাস্থ্য কেৱল দেহৰ বাবে নহয়, মনৰ সুস্থতাও গুৰুত্বপূৰ্ণ। আমি সকলোৱে নিজৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব আৰু প্ৰতিদিনে অল্প সময় যোগ বা ব্যায়াম কৰিব লাগিব। যদি প্ৰতিটো ঘৰে ঘৰে সুস্থতা বজাই ৰাখে আৰু এই স্বাস্থ্যৰ নীতিসমূহ মানি চলে, তেন্তে আমাৰ ভাৰত আৰু অসম দুয়োটা শক্তিশালী আৰু আত্মনিৰ্ভৰ দেশ হিচাপে আগবাঢ়িব। বলক আমি সকলোৰে প্ৰতিজ্ঞা কৰোঁ, সুস্থ শৰীৰ, সুস্থ মন আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ বাবে সদায় সজাগ থাকিম। ধন্যবাদ। জয় হিন্দ।